এক মালিনী আছিল। তাই বৰ যতন কৰি এজোপা ফুল গছ ৰুইছিল। তাই সেই ফুল গছজোপা দিনো ইমান ক্ষতি কৰে, তথাপিও তাত ফুল নুফুলে। এই দেখি এদিন তাই ফুল গছজোপাক সুধিলে, অ' গছ, ফুল নুফুল কিয়? গছে উত্তৰ দিলে, মই যে ফুলিব লাগে, গৰুৱেনো মোক আগ খায় কিয়? তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে, অ' গৰু, ফুলৰ আগ খাওঁ কিয়? গৰখীয়া যে গৰু নাৰাখে মইনো নাখাম কিয়? অ' গৰখীয়া, গৰু নাৰাখ কিয়? ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰাখিম কিয়? অ' ৰান্ধনী, ভাত নিদিয় কিয়? খৰিকটীয়াই যে খৰি নিদিয়ে মইনো দিম কিয়? অ' খৰিকটীয়া, খৰি নিদিয় কিয়? কুমাৰে যে কোঠা নিদিয়ে মইনো দিম কিয়? অ' কুমাৰ, কোঠা নিদিয় কিয়? এৰেঙীয়াই যে এঙাৰ নিদিয়ে মইনো দিম কিয়? অ' এৰেঙীয়া, এঙাৰ নিদিয় কিয়? মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষুণ দিয়ে কিয়? অ' ভেকুলী, তোৰ কিয়? বোপা ককা ৰীতি নিয়মবোৰ মইনো এৰিম কিয়? মই কৰোঁ তোৰ, মেঘে গাজে ঘূৰ, বৰষুণ আহে হুৰ।